নমস্কাৰ, মই তোমালোকক আজি প্লেচ ভেলু ইণ্ডিয়ান এণ্ড ইণ্টাৰনেশ্যনেল অৰ্থাৎ স্থানীয় মান ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত আলোচনা কৰিবলৈ লৈছোঁ। প্লেচ ভেলু সম্পৰ্কে আলোচনা কৰিবলৈ যোৱাৰ আগতে তোমালোকে মনত ৰাখিবলগীয়া এটা কথা হ'ল ডিজিট অৰ্থাৎ অংকনো কি সেই বিষয়ে আমি জানিবলগীয়া কথাটো হ'ল ডিজিট বা অংক হ'ল কিছুমান প্ৰতীক যাক আমি সংখ্যা লিখিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। গতিকে আমি সংখ্যা লিখিবৰ কাৰণে ব্যৱহাৰ কৰা প্ৰতীককেইটা হ'ল 0ৰ পৰা 9লৈকে অৰ্থাৎ 0 1 2 3 4 5 6 7 8 9 অৰ্থাৎ 0ৰ পৰা 9লৈকে এই 10টা হ'ল আমাৰ অংক। এই অংককেইটা আমাৰ ভাৰতবৰ্ষতে আৱিষ্কাৰ হৈছিল যদিও বৰ্তমান আন্তৰ্জাতিকভাৱে সংখ্যা লিখিবৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয় সকলোতে। গতিকে এই অংককেইটা ব্যৱহাৰ কৰিয়েই আমি একদম সৰুৰ পৰা একেবাৰে ডাঙৰলৈকে বিভিন্ন ধৰণৰ সংখ্যাবিলাক লিখিব পাৰোঁ। তোমালোকে এই কথাটো মনত ৰাখিবা। তোমালোকৰ সততে আহি থকা প্ৰশ্নবিলাকৰ ভিতৰত হ'ল অংক কেইটা আৰু কি কি। গতিকে আমি পালোঁ অংক কেইটা। অংক হ'ল আমাৰ 10টা আৰু সেই অংককেইটা হ'ল 0 1 2 3 4 5 6 7 8 9 আৰু তোমালোকৰ প্ৰায় প্ৰশ্ন আহি থকা দেখা যায় যে এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি। এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল আমাৰ সৰু সংখ্যাটো 1 0 নহয়, কাৰণ হ'লে এটা সংখ্যা নহয়। 0 কাৰোবাৰ লগত বহিলেহে ইয়াৰ মূল্য আহে, গতিকে 0ৰ কোনো মূল্য নাই, আমি সকলোৱে জানো। গতিকে এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 1 আৰু এটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল কি 9। সেইদৰে তোমালোকৰ দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 10 আৰু ডাঙৰ সংখ্যাটো হ'ল 99 আৰু 99ৰ লগত যদি আমি 1 প্লাছ কৰোঁ তেতিয়াহ'লে আমি কি পাই যাওঁ 100 অৰ্থাৎ 100টো হ'ল তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা। যদি তোমালোকক বিভিন্ন ধৰণৰ প্ৰশ্ন আহে যে 5টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি, 10টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি বা 7টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি, গতিকে তোমালোকে এটা ট্ৰিক্স মনতে ৰাখি লোৱাচোন বাৰু। আমি কেনেদৰে কৰিম সেই সংখ্যাটো পটাপটে 1 ছেকেণ্ডতে আমি কৈ দিব পাৰিম বা লিখি দিব পাৰিম। কেনেকৈ মনত ৰাখাচোন তোমালোকে। কি কৰিবা, লিখিব পৰা আটাইতকৈ যেতিয়া সৰু সংখ্যাৰ কথা কয়, যদি 7টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাৰ কথা কয় তেতিয়াহ'লে তোমালোকে কি কৰিবা 1 লিখি ল'বা আৰু তাৰপিছত যেইটা অংকৰে লিখাৰ কথা কৈছিল তাতকৈ এটা 0 কমাই লিখিবা। যদি 7টা অংকৰে লিখাৰ কথা কয় তেতিয়াহ'লে 1 লিখি তাৰপিছত তোমালোকে 6টা 0 দি দিলা। গতিকে 6টা 0ৰ সৈতে 1 হ'লে মুঠতে 7টা অংক হৈ গ'ল। গতিকে 7টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা হ'ল সেইটো। তেনেদৰে যদি 8টা অংকৰে লিখিব পৰা দিয়ে তেতিয়াও তোমালোকে এই টেকনিকটো দি দিবা। তাৰপিছত তোমালোকে কেইটা 0 দি দিবা 7টা 0 দি দিবা। গতিকে এনেদৰে এই টেকনিকটো তোমালোকে ফ'ল' কৰিবা। আৰু সেইদৰে ডাঙৰ সংখ্যা লিখাৰ ক্ষেত্ৰতো যদি তোমালোকক 2টা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যা দিয়ে 2টা 9, 3টা অংকৰে লিখিব পৰা হ'লে 3টা 9, 7টা অংকৰে লিখিব পৰা হ'লে তোমালোকে কি কৰিবা 7টা 9 লিখি দিবা আৰু তেতিয়া তোমালোকে 7টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা পাবা বা তেনেধৰণে যেইটা অংকৰে লিখিব পৰা দিয়ে সিমানটা 9 লিখি দিবা। গতিকে একদম সহজ। ইয়াৰ পিছত তোমালোকৰ অন্য কিছুমান প্ৰশ্নও কেতিয়াবা অহা দেখা যায়। তোমালোকক 3টা অংক দিলে, ধৰা 3 8 7 এইকেইটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো লিখা বুলি যদি কয় তেতিয়াহ'লে তোমালোকে কি কৰিবা জানানে। তোমালোকে পটাপট সংখ্যাকেইটাৰ পৰা অংককেইটাৰ পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো প্ৰথমে বাছি ল'বা, তাৰপিছত তাৰ পিছৰ ডাঙৰটো আৰু তাৰপিছত তাৰ পিছৰটো। গতিকে তোমালোকে পাই যাবা আটাইতকৈ ডাঙৰ সংখ্যাটো অৰ্থাৎ 3 8 7ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল
873 প্ৰথমে ডাঙৰটো আনিলা 8 তাৰপিছত 7 তাৰপিছত 3 আৰু যদি আটাইতকৈ সৰুটোৰ কথা কয় তেতিয়া প্ৰথমে লিখিবা আটাইতকৈ সৰুটো তাৰপিছতে লিখিবা তাৰপিছৰটো তাৰপিছতে ডাঙৰটো আমি পাই গ'লোঁ আৰু কেতিয়াবা আকৌ প্ৰশ্ন আহে তিনিটা অংক দিলে তোমালোকক আৰু সেই তিনিটা অংকৰে লিখিব পৰা আটাইবিলাক সংখ্যা লিখা বা চাৰিটা অংক দিয়ে কেতিয়াবা তেতিয়াও চাৰিটা অংকৰে লিখিব পৰা আটাইবিলাক সংখ্যা লিখা একদম সহজ তোমালোকক অকণমান মই হিণ্টছটো দি দিছোঁ তোমালোকে পিছত কৰি চাবা তেতিয়া তোমালোকে কি কৰিব লাগিব চাই লোৱাচোন তোমালোকক যদি দিলে 42 এইকেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা তেতিয়া তোমালোকে কি কৰিবা চোৱা 42 প্ৰথমতে সেই সংখ্যাটোকে লিখি ল'লা 42 তাৰপিছত তোমালোকে প্ৰথমৰ নাম্বাৰ অংকটো তেনেদৰে থৈ পিছৰ অংক দুটা সাল সলনি কৰি দিবা স্থান দুটা 2 ইয়ালৈ আনিলা আৰু 3 ইয়াৰ জেগালৈ নিলা গতিকে 4 to 3 হ'ল আকৌ এবাৰ 2 4 জেগালৈ আনি কি কৰিবা 4 2 জেগালৈ নিলা আৰু তেতিয়া কি হ'ল 2 4 3 আৰু 2ক সেম ৰাখি পেলাই আমি আকৌ 4 আৰু 3ৰ মাজত আমি সলালোঁ ঠাইটো আমি এবাৰ কি লিখিলোঁ 3 4 আকৌ এবাৰ তেনেকৈ 3 2 4 আৰু 3 4 2 দেখিলানে আমি এনেধৰণে আমি তিনিটা অংক গতিকে আমি পালোঁ 6টা এই 6টা তিনিটা অংকৰে লিখিব পৰা এই তিনিটা অংকৰে লিখিব পৰা সংখ্যা আৰু ইয়াৰ পৰা আমি আটাইতকৈ যদি ডাঙৰটো দিয়ে বাছি উলিয়াব পাৰিম আৰু আটাইতকৈ সৰুটো দিলেও আমি বাছি উলিয়াব পাৰিম একেবাৰে সহজ তোমালোকক এনেধৰণৰ বিভিন্ন প্ৰশ্ন দিয়া দেখা যায় তোমালোকে মনত ৰাখিবা এই টেকনিকবিলাক এতিয়া আহোঁ আমি স্থানীয় মানৰ তালিকালৈ আমাৰ স্থানীয় মানৰ তালিকাবিলাক তোমালোকে মনত ৰাখাচোন আমাৰ প্ৰথম হ'ল ভাৰতীয় স্থানীয় মানৰ তালিকা আৰু তাৰপিছত হ'ল আন্তৰ্জাতিক স্থানীয় মানৰ তালিকা অৰ্থাৎ ইণ্ডিয়ান প্লেচ ভেলু ছিষ্টেম আৰু ইণ্টাৰনেশ্যনেল প্লেচ ভেলু ছিষ্টেম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন কৰাচোন আমাৰ ভাৰতীয় স্থানীয় মানৰ তালিকাখনক কিছুমান গ্ৰুপত ভাগ কৰা হৈছে এটা পিৰিয়ড বুলিও কোৱা হয় এতিয়া আমাৰ প্ৰথম পিৰিয়ডটোত কি আছে প্ৰথম পিৰিয়ডটোত আমাৰ তিনিটা প্লেচ আছে অৰ্থাৎ তিনিটা স্থান আছে একক দশক আৰু শতক অৰ্থাৎ ওৱানছ টেনছ হাণ্ড্ৰেডছ আৰু এই পিৰিয়ডটোক অৰ্থাৎ এই গ্ৰুপটোক আমাৰ কোৱা হয় এই গ্ৰুপটোক কোৱা হয় একক অৰ্থাৎ ইউনিট প্লেচ ইউনিট পিৰিয়ড ইয়াত আছে একক দশক আৰু শতক তাৰ পিছৰ পিৰিয়ডটোত আছে দুটা প্লেচ ইয়াত আছে এই পিৰিয়ডটো কোৱা হয় হাজাৰ বুলি আৰু এই হাজাৰৰ ঘৰত আছে আমাৰ একক আৰু দশক দুটা স্থান আছে আৰু তাৰ পিছতে আছে আমাৰ লাখৰ ঘৰ আৰু এই ঘৰত আছে আমাৰ দুটা স্থান একক আৰু দশক আৰু পিছৰ স্থানটো হ'ল আমাৰ কোটি অৰ্থাৎ কৰোৰ আৰু ইয়াত সদ্যহতে আমাৰ দুটা স্থান ব্যৱহাৰ কৰা হয় যদিও চাৰিটা স্থান থাকে একক দশক শতক আৰু হাজাৰলৈকে আৰু তাতকৈও কেতিয়াবা বাঢ়িব পাৰে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি যেতিয়া এটা ডাঙৰ সংখ্যা এটা পঢ়োঁ বা লিখোঁ এই কেতিয়া সহজ নহয় কিন্তু আমি এই তালিকাখন জানিলে ই সহজ হৈ পৰে আৰু এটা কথা তোমালোকে মন কৰিব লাগিব যে স্থানীয় মান অনুসাৰে আমি যেতিয়া ডাঙৰ সংখ্যা এটা লিখোঁ তেতিয়া লিখিলে সদায় সোঁফালৰ পৰা আমি লিখি যাওঁ ধৰা 3 1 8 1 5 2 3 2 4 আমি সোঁফালৰ পৰা বাওঁফালে ক্ৰমান্বয়ে লিখি যাওঁ অৰ্থাৎ ৰাইট টু লেফ্ট আমি যেতিয়া পঢ়োঁ আকৌ তেতিয়া আমি লেফ্টৰ পৰা ৰাইটলৈ ফুৰি যাওঁ এই কথাটো তোমালোকে মনত ৰাখিবা এতিয়া আমি যেতিয়া ডাঙৰ সংখ্যা এটা লিখোঁ তেতিয়া ভাৰতীয় স্থানীয় মানৰ তালিকা অনুসৰি তোমাক যদি ডাঙৰ সংখ্যা এটা লিখিবলৈ দিয়া হয় ধৰা এই সংখ্যাটো 2 3 7 5 6
31634 এই সংখ্যাটোৰ ক্ষেত্ৰতে তোমালোকে মন কৰা আমি যেতিয়া এই ভাৰতীয় স্থানীয় মানৰ তালিকা অনুসৰি লিখিম আমি চাম আমাৰ প্ৰথম ঘৰটোত আমাৰ কেইটা অংক আছে কেইটা স্থান আছিল তিনিটা অৰ্থাৎ একক দশক আৰু শতক তেতিয়া আমি কি কৰিম এই তিনিটা স্থানৰ পিছত একক দশক আৰু শতক এই তিনিটা স্থানৰ পিছত আমি কমা বঢ়াম আৰু তাৰ পিছত আছে আমাৰ দুটা স্থান অৰ্থাৎ 1000 10,000 and 10,000 অৰ্থাৎ 1000 আৰু 10,000 গতিকে দুটা আছে আমি দুটাৰ পিছত কমা বঢ়াম আৰু তাৰ পিছত আছে লাখ লাখৰটো তেনেকৈ দুটা স্থান আছে যিহেতু লাখ আৰু 10 লাখ গতিকে লাখ and 10 লাখ গতিকে তাৰ পিছত আমি দুটাৰ পিছত কমা বঢ়াম আৰু এনেদৰে থাকিব আমি যেতিয়া এই সংখ্যাটো পঢ়িম কেনেদৰে পঢ়িম চোৱাচোন আমি পঢ়িবলৈ হ'লে প্ৰথমে এইকেইটা পঢ়িব লাগিব আৰু এইটো কি ঘৰত আছে আমাৰ কোটি ঘৰত গতিকে এইটো কি হ'ব 2375 কোটি 2375 কোটি তাৰ পিছতে আমাৰ এইটো 63 লাখ 16,345 আমি যেতিয়া এই সংখ্যাটো পঢ়িম তেতিয়া 2375 কোটি 63,16,345 আমি এনেধৰণে পঢ়িব পাৰিম নিশ্চয় তোমালোকে বুজি পাইছা ভাৰতীয় স্থানীয় মানৰ তালিকা সম্পৰ্কে জনাৰ পিছত আমাৰ সদ্যহতে প্ৰশ্ন অহা দেখা যায় তোমালোকক এনেধৰণৰ কিছুমান প্ৰশ্ন দিয়ে ৰাইট দ্য প্লেচ ভেলু অফ দ্য আণ্ডাৰলাইন ডিজিট অৰ্থাৎ ইয়াৰ আণ্ডাৰলাইন মৰা ডিজিট কেইটাৰ প্লেচ ভেলু উলিয়াব লাগে একদম সহজ আমাক যেতিয়া কোনোবা এটা সংখ্যাত থকা কোনোবা এটাৰ সংখ্যা অৰ্থাৎ ডিজিটৰ প্লেচ ভেলু উলিয়াব দিয়ে তেতিয়া আমি সেই সংখ্যাটো লিখি ল'ম একদম সহজ টেকনিকটো তোমালোকক কৈ দিছোঁ সেই সংখ্যাটো লিখি ল'ম আৰু তাৰ পিছত কেইটা ডিজিট আছে সিমানটা শূন্য বঢ়াই দিম গতিকে ইয়াৰ প্লেচ ভেলু হ'ল অৰ্থাৎ স্থানীয় মান হ'ল এই সংখ্যাটোত 4ৰ স্থানীয় মান হ'ল 400 একদম সহজ ইনে আমি পঢ়ি গ'লেও পাই যাওঁ একক দশক শতক অৰ্থাৎ ইয়াৰ স্থানীয় মান হ'ল 400 অৰ্থাৎ 400 আৰু এনেদৰে ইয়াত 8ৰ স্থানীয় মান লিখিবলৈ আহিলেও 8 লিখি 8ৰ পিছত যিমানটা সংখ্যা আছে আমি সিমানটা শূন্য বঢ়াই দিম এতিয়া চোৱা 8 লিখি আমাৰ ইয়াৰ 2 4 6 7টা আছে গতিকে আমি ইয়াত 7টা শূন্য বঢ়াই দিলোঁ গতিকে ইয়াৰ স্থানীয় মান হ'ল 8 কোটি ইয়াৰ স্থানীয় মান হ'ল কিমান 8 কৰ'ৰ নিশ্চয় তোমালোকে বুজি পাইছা আৰু এনেধৰণৰ প্ৰশ্নবিলাক প্ৰায় আহি থাকে আমাৰ বিভিন্ন ধৰণৰ এক্সামবিলাকত একদম সহজ তোমালোকে নিশ্চয় বুজি পাইছা এইবাৰ আহোঁ আমি ইণ্টাৰনেশ্যনেল চিষ্টেম অৰ্থাৎ আন্তৰ্জাতিক স্থানীয় মানৰ পদ্ধতি আমি এতিয়া আন্তৰ্জাতিক স্থানীয় মানৰ তালিকাখনলৈ লক্ষ্য কৰোঁ আন্তৰ্জাতিক স্থানীয় মানৰ তালিকাখনো প্ৰায় ইণ্ডিয়ান প্লেচ ভেলু চাৰ্টৰ সৈতে প্ৰায় একেই কিন্তু অলপ পাৰ্থক্য দেখা যায় এনেধৰণৰ নিউমাৰেশ্যনত আমাৰ ইণ্ডিয়ান চিষ্টেমত আমাৰ মাত্ৰ এককৰ স্থানত আমি 3 ঘৰ পাইছিলোঁ আমাৰ 3টা স্থান পাইছিলোঁ এককৰ ঘৰত আমি 3 ঘৰ পাইছিলোঁ একক দশক শতক কিন্তু ইণ্টাৰনেশ্যনেল চিষ্টেমৰ প্ৰত্যেকতে এককৰ হাজাৰৰ মিলিয়ন আৰু বিলিয়ন আছে ইয়াৰ প্ৰত্যেকতে আমাৰ 3টা স্থান আছে একক দশক শতক প্ৰত্যেকতে 3টাকৈ স্থান আছে আৰু আমি যিহেতু আমাৰ ইণ্ডিয়ান চিষ্টেমত আমি কোটি পাইছিলোঁ লাখ পাইছিলোঁ কিন্তু ইয়াত লাখ আৰু কোটি নাই মিলিয়ন এণ্ড বিলিয়নছ আছে আহাচোন আমি চাওঁ এইখন হ'ল আমাৰ ইণ্টাৰনেশ্যনেল চিষ্টেম অফ নিউমাৰেশ্যন অৰ্থাৎ আন্তৰ্জাতিক পদ্ধতিৰ স্থানীয় মানৰ তালিকাখন এইখন ইয়াত আছে
আমাৰ ভাৰতীয় পদ্ধতিৰ দৰে চোৱা ইয়াত আছে তেনেধৰণে 4টা পিৰিয়ড আৰু প্ৰত্যেক পিৰিয়ডতে অৰ্থাৎ প্ৰত্যেকটো গ্ৰুপতে প্ৰত্যেকটো স্থানতে 3টাকৈ আকৌ ঘৰ আছে অৰ্থাৎ প্ৰত্যেকটো ঘৰতে 3টাকৈ স্থান আছে আমাৰ একক দশক শতক প্ৰথমৰ স্থানটো আমাৰ ভাৰতীয় পদ্ধতিৰ সৈতে একেই 3টা কিন্তু তাৰ পিছত যেতিয়া হাজাৰৰ স্থানত আমাৰ আছিল কেৱল 1000 আৰু 10000 অৰ্থাৎ 1000 and 10,000 কিন্তু ইয়াত আছে 1000 10,000 100,000 আৰু তাৰ পিছতে আছে মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন আকৌ তেনেদৰে ইয়াত আছে বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন এই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ তালিকাৰ সৈতে অলপ পাৰ্থক্য দেখা গৈছে আৰু এই পদ্ধতিত যেতিয়া আমি এটা ডাঙৰ সংখ্যা লিখোঁ আৰু পঢ়োঁ চিষ্টেমটো একেটাই আমি লিখিবলৈ হ'লে সদায় সোঁফালৰ পৰা এনেধৰণে বাওঁফালৈ লিখোঁ কিন্তু পঢ়িব সময়ত আমি আকৌ বাওঁফালৰ পৰা এনেধৰণে পঢ়ি আহোঁ চোৱাচোন এতিয়া এই ক্ষেত্ৰত এই সংখ্যাটো এটা ডাঙৰ সংখ্যা এটা আমি যেতিয়া লিখিম তেতিয়া আমি ইয়াত প্ৰত্যেকটো স্থানতে যেতিয়া 3টাকৈ আছে ঘৰ গতিকে আমি 3টাৰ পিছত আমি কমা বঢ়াই যাম 3টাৰ পিছত সদায় কমা থাকে কিন্তু আমাৰ ভাৰতীয় পদ্ধতিত আছিল প্ৰথমে 3টা তাৰপিছত 2টা কিন্তু ইয়াত আমি 3টাৰ পিছত কমা বঢ়াই যাম আৰু আমি যেতিয়া পঢ়িম তেতিয়া আমি এইটো কি বুলি পঢ়িম 823 বিলিয়ন 823 billion 756 million 316,000 and 345 এনেধৰণে পঢ়োঁ অৰ্থাৎ 823 বিলিয়ন 756 মিলিয়ন 316,345 আমি যেতিয়া এই সংখ্যাটো পঢ়োঁ তেনেধৰণে আৰু এইটো চিষ্টেমতো যদি তোমালোকক ইণ্টাৰনেশ্যনেল চিষ্টেমে স্থানীয় মান উলিওৱা বুলি কোৱা হয় কথাটো একেটাই আমি কোনোবা এটা সংখ্যাৰ পিছত 0 বঢ়াই দিম আৰু তেতিয়া আমি স্থানীয় মান পাই যাম গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ইয়ালৈকে বুজি পালা মই ইমানতে মোৰ ভিডিঅ'টো সামৰিছোঁ যদি তোমালোকে ভিডিঅ'টো অলপ বুজি পাইছা আৰু ভাল পাইছা তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে তোমালোক সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ থেংক ইউ